আমি সকলোৱে দুটা কথা মনত ৰাখি যাব লাগিব। এই দুটা কথা আমি লতাশিল খেলপথাৰত থিয় হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অসম চৰকাৰ দুইখন চৰকাৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু দুইখন চৰকাৰ আৰু সাহসীয় বিজেপি দল তেওঁলোকক আমি ক'ব খোজো যে আমাৰ মুখৰ মাত আমাৰ ভাষা কাঢ়ি নিব খোজা হৈছে। আমাৰ মুখৰ ভাষা কাঢ়ি নিব খোজা হৈছে। আমাৰ পৰিচয় অস্তিত্ব নিষেধ কৰি দিব খোজা হৈছে এই বিলৰ জৰিয়তে। গতিকে বিল আমি নামানো। এই বিল বাতিল হ'ব লাগিব। আৰু যদি বিল বলপূৰ্বকভাৱে যদি আমাৰ ওপৰত জাপি দিয়া হয়, আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰ মুখ্যমন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম চৰকাৰৰ সাহসীয় বিজেপি দলক আমি কৈ দিব খোজো, আমাৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব নিষেধ কৰিব বিচাৰিলে আপোনালোকক আমি কিন্তু নিষ্ঠাৰে থাকিব নিদিম। এই কথা স্পষ্ট। এই কঠোৰ শক্তি আমি আপোনালোকক দি থলো। আৰু আমি পুনৰ ক'ব খোজো, সেই খিলঞ্জীয়া সজাগ হোৱা বাংলাদেশী ৰক্ষক আহি পালেহি দিছপুৰ। বাংলাদেশী ৰক্ষক বহি আছে দিছপুৰত। আৰু সেইকাৰণে ক'ব খোজো, আমি সজাগ হৈ যাব লাগিব আৰু সজাগ হৈ যাবই লাগিব। আৰু তাৰ কাৰণে আমি সজাগ হ'লে অসম সজাগ হ'লে বাচিব দেশ। অসম সজাগ নহ'লে অসম দেশ নাবাচিব। আৰু সেইকাৰণে আমাৰ এজন ছাত্ৰ বন্ধুৱে বা লিখি গৈছে, জাগিলে অসম বাচিব দেশ, নহ'লে হ'ব অসম বাংলাদেশ। এজন জাগিলে অসম বাচিব, নহ'লে অসম হ'ব বাংলাদেশ। আৰু আমি জাগি থাকিম। আমি জাগি থাকিম। কাইলৈ ৰাইজসভা কৰি আমি জাগি থাকিম। আৰু আমাৰ অসমত আমাৰ নিজৰ আমাৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব আমি সুৰক্ষিত কৰি আগবাঢ়িম। কাৰণ দুটা বিষয় আৰম্ভ হৈছে। এটা হ'ল অবৈধ বাংলাদেশীৰ জৰিয়তে আমাৰ খিলঞ্জীয়া মানুহৰ হাতত থকা নিৰ্ণায়ক ভূমিকাটো নাইকিয়া কৰি যাতে অসমৰ খিলঞ্জীয়া ভূমিকা মানুহৰ নাথাকে। সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ হাতত থাকে। এইখন যাতে থকা অসম হয়, এইখন যাতে আমাৰ অসম হৈ থাকে, তাৰ বাবে আমি সংঘবদ্ধ হৈ আগুৱাই যাব লাগিব। এইখিনি কথাকে আপোনালোকৰ লগত ক'লো। আৰু এতিয়া ব্ৰজ নিনাদ এই কাৰ্যসূচীত আমি আগবাঢ়িব খুজিছোঁ। ব্ৰজ নিনাদ আমি একেলগে দিম। আমি ছাত্ৰ ব্ৰজ নিনাদ মানে আমি শক্তিৰে যাব লাগিব। সেইবাবে সোঁ হাতৰ মুঠি আমি আগত লৈ আমি আগুৱাব লাগিব। খিলঞ্জীয়া ব্ৰজ নিনাদ মুঠি আমি আগবঢ়াব লাগিব। আৰু সেইকাৰণে আমি সকলোৱে থিয় হ'ম। আমিও থিয় হ'ম। আৰু থিয় হৈ আমি সোঁ হাতৰ আমি মুঠি ঠিক কৰি ল'ম। তলত যাম। আমি তলত যাম। কি হলে